নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মিনি ব্লগ পাৰ। পিছে সন্ধিয়া হোৱাৰ লগে লগে মোৰো কাম বাঢ়ি আহে। বিছনা পৰাৰ পৰা আৰম্ভ কৰি ভাত বনোৱালৈকে। আমি ৰুমত থকা ল'ৰাকেইটাই সৰুকে হ'লেও এখন ঘৰে চলাই থাকো, নহয়নে বাৰু? বহুত দিন হ'ল সৰস্বতী মাৰ লগত সম্পৰ্ক হোৱাই নাই। ভাবিলো টেবুলখন সাফ কৰি লওঁ। আজি কলেজৰ পৰা আহোঁতে বস্তু এটা লৈ আহিছিলো, মানে এই অকণমানি ডায়েৰীখন। তাতে আকৌ এজন জনপ্ৰিয় ব্যক্তিৰ অট'গ্ৰাফ, মানে আমাৰ কলেজ চাৰিআলি শইকীয়া। লগতে এই বস্তুটো সৰুতে বাৰু এই ধুম্বচ চালে ফোনটোক লৈ আপোনালোকে কান্দিছিল। এবাৰ শুনি লওকচোন, আকৌ মনত পৰি যাব। টেবুলৰ সন্মুখত এই বস্তুটো সদায় দেখে। মোক কিন্তু কোনো প্ৰেয়সে দিয়া নাই, দিয়ক ভুল নুবুজিব। ফৰ্মেল পেণ্ট আৰু হোৱাইট টি চাৰ্ট, মোক কেতিয়াও বগাই লগাই নেৰে। লগতে আকৌ নিপন গোস্বামীৰ চেণ্ডেলযোৰ। আজৰি হোৱাৰ পাছত কাৰাগাৰটো সোনকালে বন্ধ কৰি ইউনিভাৰ্চিটিৰ অভিমুখে ৰাতিৰ যাত্ৰা। আহি ইউনিভাৰ্চিটিৰ ৰংঘৰ ওচৰে পালোহি। মানে আজি ৰংঘৰত নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ প্ৰথম মেৰিট লিষ্টৰ এডমিশ্যন হৈছে। আপোনালোকৰো কোনোবাই যদি নতুনকৈ এডমিশ্যন লৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব। কলেজত দেখিলে মাত এষাৰো দিব। ইউনিভাৰ্চিটিখনত আমাৰ শেষৰটো বছৰ। কেতিয়ানো 5টা বছৰ সম্পূৰ্ণ কৰিলো গমেই নাপাওঁ। তুমি অনন্য, তুমি নমস্য, নাম তোমাৰ সূৰ্য দেৱতাৰ নগৰী। ৰাতিটো কলেজত থাকিলে নহ'ব, সেইবাবে ৰুমলৈ আকৌ উভতি